So hi everyone, welcome back to a new video. So today we'll be discussing guarantee of profits to a partner. So guarantee of profits of a partner বুলি ক'লে কি হয় যেনিবা ধৰি লওক আপোনাৰ ওচৰত আজি তিনিজন পাৰ্টনাৰ আছে A B আৰু C নতুনকৈ আহিছে এতিয়া C আমাৰ A আৰু B গ্যাৰান্টি কৰিছিলে যে তেখেতক আমাৰ প্ৰফিটৰ এটা স্যালাৰি এভৰি মান্থ দিয়া হ'ব এতিয়া ফৰ এক্সাম্পল আমাৰ আপোনাক চিম্পলকৈ কৈছোঁ আমাৰ এতিয়া বিজনেছত লেটছ চে 50,000 rupees আমাৰ প্ৰফিট হৈছে বা 50 or 60 কিবা এটা যেনিবা আমাৰ প্ৰফিট হৈছে এতিয়া আমাৰ সেই A B আৰু C তিনিজন পাৰ্টনাৰ যেনেকৈ আছে তেখেতক আমি এটা ৰেচিঅ'ত প্ৰফিটটো ভাগ কৰোঁ হয় নহয় চ' আমি যিহেতু সেই ৰেচিঅ'ত এটা প্ৰফিটটো ভাগ কৰোঁ তিনিজনৰ সেই আমি যেনিবা 60,000 ফৰ এক্সাম্পল আমি প্ৰফিট আৰ্ণ কৰিছিলোঁ সেই 60,000 rupeesটো আমি যদি সেই ৰেচিঅ'টোত যদি ভাগ কৰোঁ যিটো ৰেচিঅ' আমাৰ থাকিব বা কুৱেশ্যনত বা যিটো ৰেচিঅ' আমাক দিয়া হ'ব সেই ৰেচিঅ' মতে যদি আমি A B আৰু C তিনিজনকে আমি ভাগ কৰোঁ তেতিয়াহ'লে যদি আমি যিটো গেৰাণ্টিড এমাউণ্ট দিছিলোঁ সেই C নামৰ মানুহজনক যে ইমান টকা আপোনাক এজ এ মান্থলি চেলাৰি বা এজ এ প্ৰফিট আমি ইমান টকা দিম যদি সেই চেলাৰিটো বা সেই এমাউণ্টটো দিব নোৱাৰে বা তাতকৈ যদি কম দিয়ে তেতিয়াহ'লে যিটো এডিশ্যনেল এমাউণ্ট থাকিব সেই এডিশ্যনেল এমাউণ্টটো কোনে বৰ্ণনা কৰিব A আৰু B নামৰ দুজন বেলেগ পাৰ্টনাৰ যিকেইজন এক্সট্ৰা পাৰ্টনাৰ থাকিব সিহঁতি দিব লাগিব চ' ফৰ এক্সাম্পল আমাৰ যদি আজি 60,000 rupees প্ৰফিট হৈছে আৰু যদি Cৰ ভাগত যদি আজি 15,000 পৰিছে চ' 15,000 যদি পৰিছে এক্সট্ৰা সেই আমাৰ 5,000 এটা এক্সট্ৰাকৈ তেওঁক থাকিব নহয় দিবলগীয়া থাকে চ' সেই যিটো 5,000 টকাটো দিবলগীয়া থাকিব সেইটো আমাৰ A আৰু B নামৰ যিকেইজন পাৰ্টনাৰ আছে সেই দুজন পাৰ্টনাৰে তেখেতক দিব লাগিব আৰু কোনটো ৰেচিঅ'ত দিব সেইটো আমাৰ তাহাঁতৰ যিটো প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' আছিলে সেইটো ৰেচিঅ'ত দিব লাগিব চ' লেটছ ট্ৰাই প্ৰেক্টিকেল নাও So আমাৰ হাতত এটা কুৱেশ্যন আছে Mohit and Rohan share profits and losses in the ratio 2:1. They admit Rahul as partner with 1/4 share in profits with a guarantee that his share of profits shall be at least rupees 50,000. The net profit of the firm for the year ending March 31st, 2006 was rupees 1,60,000. Prepare profit and loss appropriation account. So it will make Let's find out. So এতিয়া আমি ক্যালকুলেশ্যন অফ নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'টো উলিয়াইছোঁ ৰাহুলৰ শ্বেয়াৰ আছে 1/4 তাৰপিছত 1 - 1/4 কৰিছোঁ আৰু যিটো থাকি গৈছে 3/4 সেইটো আমাৰ ৰিমেইনিং শ্বেয়াৰ সেইটো আমি মোহিত আৰু ৰোশনৰ মাজত ভাগ কৰিম আৰু কোনটো ৰেচিঅ'ত ভাগ কৰিব লাগিব 2:1 ৰেচিঅ'ত ভাগ কৰিব লাগিব যিহেতু 2:1 ৰেচিঅ' দিছে 2/3 × 3/4 যিটো ৰিমেইনিং শ্বেয়াৰ সেইটো কৰি পেলাই আমাৰ এইফালে ওলাইছে 6/12 আৰু ৰোশনৰ পাৰ্টত আমাৰ 1/3 × 3/4 কৰিছোঁ যিটো ৰিমেইনিং পাৰ্ট আহি গ'ল 3/12 চ' দুইটা আমি কেঞ্চেল কৰি পেলাই এইফালে আহি গ'ল 1/2 এইফালে আহি গ'ল 1/4 আৰু ৰাহুলৰ শ্বেয়াৰ যিটো অলৰেডি আগতে দিয়া আছিলে 1/4 চ' যিহেতু আমাৰ মোহিতৰ পাৰ্টটোৰ ডিনমিনেটৰটো আমাৰ ৰোশন আৰু ৰাহুলৰ লগত মিলা নাই 2 হৈ আছে তো সেইটোৰ আমি কি কৰিম নিউমাৰেটৰ আৰু ডিনমিনেটৰ দুইটাতে আমি ইনটু 2 কৰি দিম আৰু তাত আহি যাব আমাৰ 2/4 আৰু ইফালে 1/4 আৰু 1/4 চ' টোটেল আমাৰ নিউ ৰেচিঅ'টো হ'ব 2:1:1 চ' এতিয়া আমি বনাব লাগিব প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ক্ৰেডিট চাইডে আমি লিখিছোঁ বাই নেট প্ৰফিট 1,60,000 যিটো আমাক কুৱেশ্যনত দিছে আৰু ডেবিট চাইডে আমি লিখিছোঁ টু মোহিত শ্বেয়াৰত ইফালে আপোনালোকে দেখিছে ইনাৰ কলমত আমি লিখিছোঁ 80,000 হৈছে কাৰণ আমি 2:1:1 যিটো আমাৰ নিউ ৰেচিঅ' আছিলে প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' সেইমতে যেতিয়া আমি 1,60,000টো ভাগ কৰি দিওঁ বা ডিভাইড কৰি দিওঁ তেতিয়া আমাৰ মোহিতৰ শ্বেয়াৰত আহি যায় 80,000 rupees তাৰপাছত আপুনি সেইটো প্ৰথমতে চাই লওক তাৰপিছত মই আপোনাক বাকীখিনি কেলকুলেশ্যন মই বুজাই আছোঁ তাৰপিছত আছে আপোনাৰটো ৰোহন শ্বেয়াৰটো আমি যেতিয়া কৰিছোঁ ৰোহনতো তেনেকৈ আমি 2:1:1 ৰেচিঅ' মতে ভাগ কৰি আমি তাৰ 1,60,000টো ভাগ কৰিছোঁ সেইটো কৰি আমাৰ 40,000 ওলাইছে তাৰপাছত আমি চাব লাগিব যে ৰাহুলৰ কিমান কৈছিলে তাৰ চেলাৰি 50,000 কৈছিলে চ' ৰাহুলৰ কিমান আহিছে সেই ৰেচিঅ' মতে নিউ ৰেচিঅ' মতে প্ৰথমতে সেইটো আমি কেলকুলেট কৰিম তো ৰাহুল শ্বেয়াৰ বুলি উলিয়াই পেলাই আমি যিটো পাৰ্চেণ্টেজ আছিলে তাৰ সেইটো ৰেচিঅ'টো আছিলে সেই ৰেচিঅ'ত 1/4 × 1,60,000 সেইটো কৰিব লাগিব তাৰপিছত ওলালে আমাৰ 40,000 rupees এতিয়া 40,000 rupees ওলালে নহ'ব কাৰণ আমি কৈছিলোঁ যে পাৰ্টনাৰ্ছে কৈছিলে যে তাক মিনিমাম 50,000 rupees দিব বুলি এতিয়া সেই 50,000 rupeesটো কোনে দিব লাগিব মোহিত আৰু ৰোহনে দিব লাগিব আৰু কোনটো ৰেচিঅ'ত দিব লাগিব 2:1 ৰেচিঅ'ত দিব লাগিব তো কিমান টকা দিব লাগিব কম কিমান হৈছে আমাৰ 10,000 rupees কম হৈছে কাৰণ তাক 40,000 rupees তাৰ মানে নেট প্ৰফিটৰ পৰা ভাগ হওঁতে 40,000 rupees ওলাইছে আৰু তাক আমি দিম বুলি কৈছিলোঁ 50,000 rupees চ' এতিয়া আমি 10,000 rupeesটো আমাক কোনে দিব ৰাহুলক কোনে দিব সেই 10,000 rupeesটো মোহিতে দিব আৰু ৰোহনে দিব আৰু হোৱাট উইল বি দ্য ৰেচিঅ' ইট উইল বি 2:1 চ' 2:1 ৰেচিঅ'ত যদি হয় তেতিয়াহ'লে 2/3 × 10,000 যিহেতু দিবলৈ আছে 10,000ৰ মোহিতে কিমান দিব সেইটো আমি কেলকুলেট কৰিছোঁ 2/3 × 10,000 6667 চ' 6667 মাইনাছ কৰি দিছোঁ 80,000ৰ পৰা সেইটো কাৰণে 73,333 আমি আউটাৰ কলমত লিখিছোঁ আৰু এইফালে ৰোহন শ্বেয়াৰত তেনেকৈ একেই আমি যেনেকৈ 10,000 rupeesৰ কিমান
ৰুপিজ সি দিব সেইটো কেলকুলেট কৰিবলৈ কাৰণে 1/3 ইনটু 10,000 কৰিছোঁ 3333 মাইনাছ কৰি দিছোঁ ফ্ৰম 40,000 আৰু আউটাৰ কলমত আমি লিখিছোঁ 36,006 আৰু তাৰপিছত আমি ৰাহুলৰ শ্বেয়াৰটো যিটো 40,000 ৰুপিজ এটা ওলাইছিলে তাৰপিছত আমি তাক 10,000 ৰুপিজ যিহেতু দিব লাগিব সেই 10,000 ৰুপিজটো আমি ক'ৰ পৰা ল'লোঁ মোহিতৰ পৰা ল'লোঁ আৰু ৰোহনৰ পৰা ল'লোঁ 6667 প্লাছ 3333 প্লাছ কৰি দিলোঁ 10,000 বাহিৰৰ কলমত আমি 50,000 লিখি দিছোঁ চ' ডেটছ ইট ইমানটোৱে আছিলে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বা গেৰেণ্টি অফ প্ৰফিট টু এ পাৰ্টনাৰ আই হোপ আপোনালোকে বুজি পালে যদি বুজি নাই পোৱা ভিডিঅ'টো আকৌ এবাৰ চাব বা মোক কমেণ্ট কৰিব আকৌ এটা ভিডিঅ' লৈ পেলাই আমি আকৌ আহিম টিল দেন কিপ ৱাচিং